ফুলে বাগৰি তই চেনি মালে পাৱে জানৈ ধুনীয়া ডেকা ল'ৰাৰ মৰমতে উমলি জাননে নাজান তই বুঢ়া লোকে কথাকে কয় জাননে নাজান তই বুঢ়া লোকে কথাকে কয় সঁচাকৈ ৯৮ পাপে জ্বৰ ৯৯ পাপে খৰ ১০০ পাপে চুলে গৈ জানি লবি শুনি লবি মাৰি বিকেনি তই লৰ অচানি জানি নিজে বুলি মোকে তই ধৰ অচানি জানি নিজে বুলি মোকে তই ধৰ একেলা গানটো শুনি ভাল লাগিছে দেই একদম মজা লাগিছে গানটো শুনি পাটনাৰ মজা লাগিছে গানটো শুনি মজা লাগছে থেকেৰা ইমান দিনে ধৰিব পৰা নাই সঁচাই কয় নে মিছাই কয় জানো দে হ'ব দে বাৰু ঠিক আছে দে জানা চিন্তামণি পইচা লোৱা লৈছো দিয়া মই লৈছো দে মই লৈছো দে হ'ব দে মই লৈছো দে সিধা থাক লগ পক কৰি থাকিবি নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ ছাৰ আছো দাদা নেকি দে হ'ব দে বাৰু ঠিক আছে নিপু ছাৰ মই ইয়াতে আছো তোক মই এটা বহুত বেলেগ ধৰণৰ সাঁথৰ সুধিম উত্তৰটো ক'ব লাগিব ছাৰ সোধক তোৰ সাঁথৰটো হ'ল মাক জুতুলি পুতুলি পুতেক চুঙা টেকেলা তই পটককৈ উত্তৰটো কৈ দে ছাৰ জলকীয়া গছ পাৰিছ দে বাৰু ঠিক আছে বুদ্ধা জনাব এইবাৰ তই কবি দেই বগা বগা চাহাপে ৰঙা কলা টুপি পিন্ধে এক ঘোচা মাৰিলে জ্বলি পকি উঠে তই পটককৈ উত্তৰটো কৈ দে ছাৰ মেচ জুই খোলা পাৰিছ দে বাৰু ঠিক আছে চিন্তামণি আছো দিয়ক ছাৰ ওপৰত ছাতি তলত গুটি তাক খাই আহিন কাটি তই উত্তৰটো কৈ দে ছাৰ কচু পাৰিছ দেই ধন্যবাদ ছাৰ প্ৰেমানন্দ ছাৰ মই চুকটোতে বহি আছো তোক মই এটা সাঁথৰ সুধিম এক ঠেঙীয়া বগলী নীতিয়ে আছে গধূলি তই পটককৈ উত্তৰটো কৈ দে ছাৰ মন্দিৰে নামঘৰে জ্বলোৱা এডাল ধূপ দে পাৰিছ দে থেকেৰা চাওঁ এইফালে আছোন ছাৰ মাতিছিলে কওক তই এটা বিষয়ৰ ওপৰত এখন ব্যাখ্যা কৰি দিব লাগে আৰু তোৰ বিষয়টো হ'ল বিয়াত ৰঙা ৰঙৰ পোচাপ কইনাক দিয়া হয় কিয় তই এই বিষয়টোৰ ওপৰত এখন ব্যাখ্যা কৰি দে ঠিক আছে ছাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম থেকেৰা ছাৰে যোনটো বিষয়ৰ ওপৰত মোক এখন ব্যাখ্যা কৰিব দিছে বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়টো হ'ল বিয়াত ৰঙা ৰঙৰ পোচাপ কইনাক দিয়া হয় কিয় এই বিষয়টো বহুত মানুহে জানে যোনসকলে নাজানে মই তেখেতসকলক ক'ব বিচাৰিছোঁ আপোনালোকে মনোযোগ দি শুনি যাব ৰঙা ৰংটো প্ৰেম প্ৰীতি ভাল পোৱা উৎসাহ আৰু সংগ্ৰামৰ প্ৰতীক নতুনকৈ জীৱন সংগ্ৰাম আৰম্ভ কৰোঁতে সেয়েহে ৰঙা ৰংটো সংগ্ৰামৰ সূচনা কৰা হয় তাৰোপৰি দাম্পত্য জীৱন যাতে সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ তাকে আহ্বান কৰা হয় আকৌ ৰঙা ৰংটোৰে নতুন কইনা জীৱনলৈ যাতে নতুন পুৰুষজনক আকৰ্ষণ কৰিব পাৰে সেইবাবেও ৰঙা ৰংটো ব্যৱহাৰ কৰা হয় ইমানখিনিয়ে কওঁ মোৰ মহাগুৰু মৃদুল নানাবলৈ আজি ব্যাখ্যাখন সামৰণি মাৰিছোঁ কৃষ্ণক চিন্তি ছাৰ মোৰ ব্যাখ্যাখন কোৱা হৈ গ'ল থেকেৰা তোৰ ব্যাখ্যাখন শুনি পেলাই মোৰ বহুত ভাল লাগিল হ'ব দে বাৰু আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ তহঁতে চব ঘৰা ঘৰি যা